Hello guys, welcome back to our YouTube channel Russell's Vlog. আৰু আজি এতিয়া বাজি আছে আপোনাৰ 4:30 আৰু আমি আজি এঠাইত যাবলৈ ওলাইছো বহুত লং জাৰ্নি হয় তো আমি এতিয়া যাও মই কাপা ধুই পেলাই ৰেডি হৈ গলো তো আপোনালোকে চাই থাকক এতিয়া নকও ক'ত যাম তো আপোনালোকক লগ পাই আছো বহুত ভালো হৈছে ইয়াতে আমি এতিয়া গৈ আছো গাইস আপোনালোকৰ কাৰণে এটা বম ডাঙৰ সাৰপ্ৰাইজ এটা আছিলে আমি শিৱসাগৰ ট্ৰেভেল কৰিব গৈ আছো আমি তিনি বন্ধু আমাৰ ইয়া পেডিষ্ট জেমছ চৰণীয়া আৰু আমাৰ লগত ডুলেন কিবোৰ্ডিষ্ট তো আমি আজি গৈ আছো শিৱসাগৰ আৰু এতিয়া বাজিছে আপোনাৰ 5:09 বাজিছে তো চাও কেটা বজাত আমি যাই পাওঁ কাম অন লেটস গো ব্ৰ ফাইনালি ট্ৰেইনত বহি ললো আৰু জেমছ চৰণীয়া পুৰা তেখেতৰ বোলে গাটো অলপ বেয়া লাগিল সোনকালে উঠি আমাৰো বেয়া অলপ আজি সময় পোৱা নাই মানে আমি জাষ্ট বিশ্বাস কৰিব গাইছ আমি জাষ্ট 2 ঘণ্টা হলো আমাৰ ৰাতিটো এখেতৰ অলপ মিউজিকৰ কাম আছিল এটো অলপ চালো বুলি এতিয়া মিউজিকৰ কামতে গৈ আছো এতিয়া আমি আকৌ মিউজিকৰ কামতে গৈ আছো চাওচোন আপোনালোকক শিৱসাগৰ ঘূৰাম আমিও ঘূৰিম লগতে আপোনালোকক ঘূৰাই আছো চাই থাকক তো ফাইনেলি গাইছ আমাৰ ট্ৰেইন যাত্ৰা আৰম্ভ হৈ গ'ল গাইছ গৈ আছো গাইছ এই আমি ৰঙিয়া জনচনৰ পৰা ওলালো আৰু আমাৰ বছ এটক চাওক হেই আমি ওলালো যাত্ৰা কৰি দিলো যাত্ৰা আৰম্ভ গোটেই ট্ৰেইনটোই বুকিং কৰি লৈছে হেৰিটোৱে নাম্বাৰটো বুকিং কৰি লৈছো আমি আপোনালোকে দেখি আছে আমাৰ ট্ৰেইনৰ ভিতৰত বহি আছোঁ এডিবিট আমি শিৱসাগৰলৈ গৈ আছোঁ আৰু আপোনালোকক শিৱসাগৰৰ সমগ্ৰ দৃশ্যলৈ আপোনালোক দেখাবলৈ প্ৰয়াস কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টি আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম বলক আমি গৈ আছোঁ আপোনালোকেও আমাৰ সৈতে গৈ থাকক কি খাই আছে ডাঙৰীয়া আপুনি কেনে সোৱাদটো কেনে ইমান কি কোৱা নাই গাইজ তেতিয়াৰ পৰা ট্ৰেইনতে 5:30 পৰা ট্ৰেইনতে আছোঁ তো 10:30 হৈ গ'ল গাইজ বহুত বৰ লাগি গ'ল কি কৰোঁ কি নকৰোঁ বৰ লাগিছে আৰু ভোক লাগিছে মেইন কথা একদম পুৰা তো আমি এতিয়া কি গাইজ আমি আহি এতিয়া আহি পালোঁ আপোনাৰ লামডিং জংচন আহি পালোঁ আৰু আমাৰ বহুত মোটামুটি আজি যাবতে আমাৰ 4:05 বাজি যাব গাইজ 4:05লৈকে আমি ট্ৰেইনতে থাকিব লাগিব গাইজ কি কৰিম কি নকৰিম লাগি আছে গাইজ আপোনালোকক আজি আমাৰ ট্ৰেভেলিং সেইটোৱে দেখাম আৰু অহাকালিৰ পৰা আপোনালোকক বঢ়িয়া কৰি ঠাইবিলাক প্লেচবিলাক দেখুৱাম তো বলকচোন আগলৈকে আৰু জাগাবিলাক দেখুৱাই যায় দেখোন अरे शौक वाटर डांस আমাৰ যে ডাঙৰীয়াই ফুট লৈ আহিলে খোৱাৰ কাৰণে টেষ্টি আছে বুলি কৈছে মই খাওঁ এইবাৰ আমি একেলগে খাই লৈ কিনে ভোক লাগি আছে গাইছ খালোঁ
অলপ খাই লোৱাৰ পিছত আমাৰ এতিয়া নেক্সট হ'ল এইটো এটা খাই দিম। আৰু আমাৰ জাৰ্ণিটো আকৌ আৰম্ভ হৈ গ'ল গাইজ। আমি এতিয়া ওলাই গ'লোঁ, ট্ৰেইন দৌৰা ষ্টাৰ্ট হৈ গ'ল। লামডিঙৰ পৰা ওলালোঁ আমি, আপোনালোকে আগবাঢ়ি থাকিব। গাইজ আমি এতিয়া আহি পালোঁ ডিফু ষ্টেচন আৰু এতিয়া বাজিছে আপোনালোকে দেখা পালে 11:30 হৈছে। 5 মিনিট লেট চলি আছে। এয়া চাওক ডিফু ডিফু ডিফু। তো গাইজ আমি আহি ফৰকাটিং আহি পালোঁ আৰু ইয়াৰ পৰা শিৱসাগৰ মোটামুটি 108 কিলোমিটাৰমান আছে। তো আৰু 1-1.5 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত আমি যাই পাম। ভাল লাগি আছে খুবেই, আজি এক্সাইটেড আমি। জেমছ, কেনেকুৱা লাগিছে তোমাৰ? খুব ভালে লাগিছে আৰু কিছু সময়ৰ পাছত আমি শিৱসাগৰ পাম আৰু 108 কিলোমিটাৰ আছে। 108 কিলোমিটাৰ গৈ পোৱাৰ পিছত আমি শিৱসাগৰ পাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। জোচটো মৰি গৈছে নেকি? জোচটো আছে নে নাই? জোচটো আছে, কিছু সময়ৰ পাছত আপোনালোকে জোচটো দেখা পাব। এতিয়া অলপমান বৰ লাগি আছে কাৰণ 8-9 ঘণ্টামান গাড়ীত উঠিলোৱে আমি গাইছোঁ। 9 ঘণ্টামান ইয়াতে গাড়ীতে আছোঁ, তেতিয়াৰ পৰা ট্ৰেইনতে আছোঁ। তো চাই লওঁ কি হয়, ব'লক আগলৈ যাওঁ। আমাৰ পিনে আছে বুলেন ভাই। কাইছে নৰা ই বেছি সময় শুইছে গাড়ীত বেছি ভাগ সময় সি শুয়ে আহিছে মানে। আৰু এইখিনি এটা কথা ক'বলৈ বিচাৰোঁ, জেমছৰে কিবা এটা কথা ক'ব বিচাৰিছে, আমি শুনি লওঁ। এই ছিটকেইটা আমি তিনিজনে গোটাই পাইছোঁ। আমি তিনিটা টেক কাটিছিলে টিকট, গতিকে এই ছিটকেইটা গোটাই পাইছোঁ। আমি বহুত সৌভাগ্য। আমি আৰামছে আহি আছোঁ। এইকেইটা ছিট গোটাই পাইছোঁ আমি, ইয়াত কোনো বহিব অহা নাই। আমি অকল তিনিজনে। বঢ়িয়া। ব'লক আগলৈকে। আমি এতিয়া ফৰকাটিঙৰ পৰা ৰাওনা হ'ম আৰু ন। চলো চাই থাকিব আৰু ধামাকা ব্লগ আহি আছে। আজি এইটো জাষ্ট আমাৰ ষ্টাৰ্টিং ব্লগ হয়, ট্ৰেভেলিং ব্লগটো হয়। মানে তামোলপুৰৰ পৰা শিৱসাগৰ আমি কেনেকৈ আহিলোঁ এইটো ব্লগ হয়। কালিৰ পৰা আপোনালোকক শিৱসাগৰ আমি দেখুৱাম। বঢ়িয়া, মজা লাগিব। গৰমপুৰি আহিছে, গৰমপুৰি আমি নাখাওঁ। গাইজ এই আপোনালোকে চাব পাৰে শিৱসাগৰ টাউনৰ জংচন হয়। তো খুবেই মজা লাগিছে, গেটখন স্পেচিয়েলি বহুত ধুনীয়া। ভেৰি নাইচ। তো ভেৰি নাইচ। আমি আহি পালোঁ এতিয়া। আমাক এতিয়া দাদা এজন পিক আপ কৰিবৰ কাৰণে আহি আছে। আমাক 15 মিনিট ৱেইট কৰিব দিছে। আমি অকণমান টাউনলৈকে যাওঁ, কিবাকিবি অকণমান খাওঁ। আপোনালোকক গেটখন দেখাই দিলোঁ, যোনে যোনে দেখা পোৱা নাই এবাৰ চাই ল'লেই হ'ল। এই আমাৰ ডেভিড ভাই ফোনত পূৰা ব্যস্ত। চলো গাইজ 12 আৱাৰ জাৰ্ণিৰ পিছত আমি ফাইনেলি আহি পালোঁ। আহি এতিয়া ষ্টেচনৰ পৰা এতিয়া আমি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ। এতিয়া কিবাকিবি অকণমান খাই লওঁ, তাৰপিছত ইয়াৰ পৰা ওলাই যাম। দাদা আহি আছে, দাদাই আমাক পিক আপ কৰিব। তাৰপিছত ডাইৰেক্ট দাদাৰ ৰুমলৈকে যাম, তাৰপিছত দাদা ঘৰলৈকে যাম। চাওঁ কি হয়, চাই লওঁ। আহিছিলোঁ গাইজ পুৱা 5:30 ৰঙিয়া ষ্টেচনৰ পৰা, আৰু ইভিনিং আমি এতিয়া আহি পালোঁ 5:30। মোটামুটি 12 ঘণ্টাৰ ট্ৰিপ। এতিয়া আন্ধাৰ হৈ গ'ল ইয়াতে। তো বহুত দীঘলীয়া জাৰ্ণি এটা আছিল আমাৰ আজি। তো ভাগৰ লাগিছে, টোপনিও ধৰিছে। কিবাকিবি খাই লওঁ, তাৰপিছত ফ্ৰেছ হ'ম, গৈ কিনে তাৰপিছত ধুনীয়াকৈ লগ পাওঁ। তো গাইজ কি খাওঁ কি নাখাওঁ কৰি আমি ফ্ৰাইড ৰাইচকে অৰ্ডাৰ দিলোঁ, এগ ফ্ৰাইড ৰাইচ। খাওঁ, আজি বহুত দিনৰ মূৰত এগ ফ্ৰাই খাই চাওঁ। এগ ফ্ৰাইড ৰাইচ আহিম এতিয়া, অৰ্ডাৰ দিয়া হৈছে, আহি খাব লাগিব। এইটো পানীয়ে দিয়ক, পানীয়ে এয়া আমাক দাদাজনে নিবলৈ আহি পালেহি আৰু আমি তেখেতৰ গাড়ীত তেখেতৰ ৰুমলৈ যাম। আমি এয়া দাদাজনে আমাক নিবলৈ আমি শিৱসাগৰ টাউন উপস্থিত হ'লোহি
আৰু দাদাজনে আমাক পিক আপ কৰি দাদাজনে তেখেতৰ ঘৰলৈ আমাক লৈ গৈ আছে আৰু তেখেতৰতে আমি গৈ আছোঁ। এয়া দেখি আছে শিৱসাগৰ নিশাৰ দৃশ্য, এয়া আপোনালোকে দেখি আছে মোবাইলৰ স্ক্ৰীণত। আৰু আমি কাইলৈ আপোনালোকক আন এটি ভিডিঅ' লৈ আপোনালোকক দিনৰ দৃশ্য বুলি দেখুৱাবলৈ প্ৰয়াস কৰিম আৰু দেখুৱাই যাম আপোনালোকক। এয়া আজি আমি আহি পালোঁ শিৱসাগৰ টাউন। এয়া আপোনালোকে দেখি আছে যে শিৱসাগৰ ইয়াৰ সন্ধিয়াৰ দৃশ্য আৰু বহুতো যান জঁটৰে ভৰি পৰিছে এই সন্ধিয়াতেই। আৰু আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকক এইখিনিতে জনাবলৈ বিচাৰিছোঁ যে কাইলৈ আমি নতুন নতুন ঠাই দেখাবলৈ প্ৰয়াস কৰিম। আৰু আজি আমি আহি পালোঁ আৰু আমি এতিয়া দাদাজনৰ ৰুমলৈ গৈ ৰেষ্ট কৰিম। গাইজ দাদাৰ ঘৰত যোৱাৰ আগতে এটা আমি ধুনীয়াকৈ অকণমান মাংস চাংস লৈ যাওঁ, ধুনীয়াকৈ মাংস চাংস দি খাব লাগিব নহয় গাইজ আজি। তো তাৰ কাৰণে মাংস বিচাৰি ওলাই আহিলোঁ, অকণমান ওলাই আহিলোঁ মানে গাড়ীত বহিছিলোঁ আৰু আকৌ মানে আগত আহি কিনে আমি সেইটো কৰিলোঁ। ইয়াতে আছে মিত্ৰ ইয়াতে মাংস পাওঁ আমি এনেকৈ চাওক। তো গাইজ ফাইনেলি আজি আহি পালোঁ আমি দাদাৰ ঘৰত। এতিয়া আমি আছোঁ শিৱসাগৰত। তো আজি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। অহাকালি আকৌ লগ পাম এটা নতুন ব্লগৰ সৈতে। তেতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক শ্বেয়াৰ এইটো কৰি দিব বুলি আশা থাকিল। তাৰপিছত সেইটোৱে কথা, আজি মানে জাষ্ট আমি ট্ৰেভেল কৰাৰ দিনটোত আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কালিৰ পৰা অলপমান আপোনালোকক এইটো দেখুৱাব ট্ৰাই কৰিম, শিৱসাগৰ দেখুৱাব চেষ্টা কৰিম। তো চাওঁচোন কি হয়। আজি ব্লগটো ইমানতে শেষ কৰিলোঁ আৰু এতিয়া আমি ৰেষ্ট ল'ম খানা পিনা খাই। তো বাই বাই, টেক কেয়াৰ।